তুমি ইয়াতে বহি আছা? ইয়াতে বহি আছো। হেৰা গম পাইছা নাই? মই ভাবিছো বাইকখনে কিনি লৈ আহোঁগে, নহ'লে ইফালে সিফালে যাবলৈকে একো সুবিধা নাইকিয়া হ'ল। অটো ৰিক্সাবোৰ নচলা হৈ থাকিলে। চাইকেলখন চলাইছিলে কিমান যাব আৰু? গেলা গৰমত গোটেই চোলা কাপোৰবোৰ গোবৰ গোন্ধাই যায়গে। হয় নেকি? মই ঠিকে চিন্তা কৰিছে দিয়ক। এইবাৰ বগাই বাইকখন লাগো বুলি কওঁতে যিখন বাইক আনিলে পূজাত লোৱা বাইকখন, এতিয়া সি যদি গম পাই বাইক আনি দিছে বুলি ভালে হ'ব দিয়ক। তাকে ল'ৰা এটাহে আনিলো দিয়া। আনি দিয়ক। আৰু দুইজনে কি আলোচনা কৰি আছা? বাপে বোলে আজি বাইকখন আনিব। কি কোৱা সঁচাকে নেকি? তেওঁ আকৌ পূজা বাইক নলিয়াহিতো। নহয় এবাৰতো ৰিয়েল বাইক আনি দিম। হা বাবা সঁচাকে নেকি? সঁচাকে আনি দিম আকৌ। ধনেশ্বৰী তেতিয়াহ'লে মই গৈ থাকোঁ দেই, বাইকখন সোনকালে লৈ আহোঁগৈ। যাওক সোনকালে আহিব দেই। পাপা ময়ো যাওঁ নহ'লে তোমাৰ লগতে। ওলা তয়ো ওলা। হেৰি নহয়, বাইক আনিলে আকৌ পকৰ জোঙা ওখ বাইকখন আনিব আকৌ, মই উঠিবই নোৱাৰিম। হেই মা, হেৰিখনহে চলাই ভাল লাগে, পুৰা এক্সেল পকোৱা আৰু উৰি যোৱা। হ'ব তই সেইবোৰ গাড়ী চলাই পিনি মোৰ পকৰ ভাঙি ল'ব নালাগে। তই নহ'লে যাবলৈ বাদ দে, তই ডিলাৰত গৈ সেইবোৰ বাইকহে দেখুৱাই থাকিবিগে নহ'লে। সেই ধনেশ্বৰী, মই দেখুৱালে বুলি ইয়াক দিম নেকি? মই পুৰা তোমাৰ মোবাইল যোনখন কমফৰ্টেবল হ'ব সেইখনে আনিম। এতিয়া গৈ থাকোঁ ব'ল বগাই, নহ'লে দেৰিয়ে হ'ব। ব'লা মা, তুমি গাড়ীখন আদৰিবৰ কাৰণে ধূপ ধূনা জ্বলাই ৰেডি হৈ দিবা দেই। হ'ব দেচোন, আগতীয়াকৈ বাইকখন আনি পদূলিমুখত থিয়কাই লচোন। পাপা ব'ল আমি যাওঁ, নহ'লে দেৰিয়ে হ'ব এতিয়া। ব'ল খুৰা কোনফালে যায়গে? এই বাইক এখন আনিবলৈ যাওঁ। হয় নেকি? বগাই তয়ো যাওঁ? ময়ো যাওঁ। খুৰা কি বাইক আনিব হয়? এইবাৰ আকৌ আগৰ দৰে পূজাত লোৱা বাইককে উলিয়াই নিদিয়েহিতো। এইবাৰ ৰিয়েল বাইক আনিম, তই দেখিবিয়ে নহয়। বগাই পিছে পাৰ্টিটো দিব লাগিব আকৌ। বাইকখন আনিলোগে আকৌ, ৰাতিলৈ পাৰ্টিটো দিম বাৰু। এই নাওবটা গাঁও গোলেশ্বতা ঘৰ পৰাই গাহৰি এটা লৈ আহিবগৈ উঠাই, সেইটোকে পুৰা ডকচি খাম, আহিবি। হ'ব বাৰু যাম দে, গৈ থাকোঁ ব'লক পাপা। ৰাজু তেতিয়াহ'লে আমি গৈ থাকোঁ দেই। ঠিক আছে যাওক। বহুত ডাঙৰ বাইকত দিলা এইটো। মোৰহে লাজ লাগিছে, ইয়াত বৰ ধুনীয়া ছোৱালী থাকে। মই যিটোহে চোলা পিন্ধি আহিছোঁ, লাজহে লাগিছে ভিতৰলৈ যাবলৈ। গৰু, তই ইয়াত ছোৱালী চাবলৈ আহিছ নে গাড়ী চাবলৈ আহিছ? ব'লা ভিতৰলৈ যাম ব'লা, মই এনেই কথা এটাহে কৈছোঁ। ছাৰ আহক ৱেলকাম টু আৱাৰ জবজং ডিলাৰ। জবজং? কি নামো এইটো? সেইটো কথা, সেইটো মানে আমাৰ মালিকৰ নামৰ ৰখা আছে ডিলাৰটোৰ নাম। মালিকৰ নামটো জবজং শইকীয়া। হয় নেকি? বাৰু ছাৰ আপোনালোকে ইয়াত গাড়ী চাবলৈ আহিছেনে? হয় গাড়ী চাবলৈ আহিছোঁ, ইয়াতনো ক'ত আলু কচু কিনিবলৈ আহিম। চৰি ছাৰ, আহক তেতিয়া ভিতৰলৈকে। ব'লক অলপ কম দামী বাইক দেখুৱাবচোন। আহক ছাৰ, এইবিলাক চাওক, এইবিলাক পুৰা ফাৰ্ষ্ট ক্লাছ স্কুটি। ইয়াত পুৰা আপোনাৰ 75,000 পাৰিব। পাপা স্কুটি নালাগে দেই। হেই ভাইটি, তোমাৰ নিচিনা কটীয়া মানুহে এইবোৰহে চলাব লাগে। ল'ৰা এইখনকে লৈ যাওঁ, তয়ো চলাব পাৰিবি, মাও চলাব পাৰিব, ময়ো চলাব পাৰিম। লোৱা ভাইটি, কি চিন্তা কৰি আছা? আজিকালি বহুত মানুহে স্কুটিকে কিনে। হ'ব, চবেই গু খালে বুলি ময়ো গু খাম নেকি? ব'লা ভাইটি, বেলেগ গাড়ীকে দেখুৱাবা। এইবোৰৰ পৰা মানে মন পচন্দৰ গাড়ী এখনো ল'ব নোৱাৰি। ব'লক ছাৰ, আৰু ফাৰ্ষ্ট ক্লাছ গাড়ী দেখুৱাম আপোনাক। ব'লা আহৈ বগাই। দাদা এইখন চাওক, পুৰা মজা গাড়ী এইখন, তেল বহুত কম খায়। এইখনহে লেখৰ বাইকখন, তেলো কমটি খায়, চলাবলৈও ভাল। বগাই এইখনকে লৈ লওঁ নে কি কওঁ? লৈ দাদা, এইখন পুৰা তেলৰ বাবে 1 নম্বৰ গাড়ী। তেল 1 লিটাৰ ভৰালে কাহানি বাছিল নিজে পাহৰি থাকিব আপুনি। মোক এনেকুৱাহে গাড়ী লাগে, লৈ লওঁ নে কি বগাই? নালাগে ভুতুকামূৰীয়া গাড়ীখন। ব'লা ভাইটি, আৰু বেলেগ গাড়ী দেখুৱাবা। ব'লক আৰু তেতিয়া। এই মানুহকেইটাই মানে মোৰ চুৰ গৰম কৰি দিব এতিয়া। কি গাড়ী এইখন ইমান পকৰ জোঙা? দাদা এইখন R15, লাগে যদি লৈ লওক, মজা বাইক। এইখনকে লৈ লা, মজা লাগিব চলাই। এইখন পুৰা এক্সেল পকোৱা আৰু ক'ৰবাত মোৰ পকৰ ভাঙি পিনি পৰি থাকা। নালাগে দেই তেতিয়াহ'লে ইমান ডেঞ্জাৰ গাড়ী। বগাই দেখিছ নাই পিছফালৰ পকৰটো কিমান ওখ, মায়ে উঠিবই নোৱাৰিব। মা উঠিব নোৱাৰিলে পিয়াজ আনি দি ল'ব আকৌ, ইমান মজা গাড়ী, এইখনকে লাগিব মোক। হ'ব নালাগে এখন গাড়ী উলিয়ালৈকে মাৰে দিবহে গালি। আৰু এইখন গাড়ী পকৰটো যিমান ওখ, মায়ে উঠি গ'লে ব্ৰেক মাৰি দিলে আগফালেহে ওলাই পৰিবগে।
হেৰা ভাইটি বোলাচোন বোলা বেলেগ গাড়ী দেখুৱাবা ব'লক ব'লক মোৰতো দেখুৱাই কাম আৰু এইখন বাইক ল'ব পৰা হ'লে কলেজতো পুৰা চাল দিব পৰা হ'লহেঁতেন হ'ব দিয়া R15 তোমাক মই আৰু অলপ ডাঙৰ হ'লে লৈ যামহি দাদা চাওক এইখন একেবাৰে লাষ্ট বাইক দেই পচন্দ হৈছে যদি নিয়ক আৰু নহ'লে আৰু বাইক নাই আৰু এইখন কি বাইক ভাইটি দাদা এখন পালচাৰ 220 ভাইটি এইখনৰ দাম কিমান মান পৰিব বাৰু দাদা এইখন পুৰা 1,51,000 মান পৰিব এই নালাগে দেই ইমান দামী বাইক অলপ সস্তীয়া দেখুওৱা তোমাক মই আহি পিনি কৈছিলোঁ দেখোন অলপ সস্তীয়া বাইক দেখুওৱা বুলি তেতিয়াহ'লে এইখন চাওক পালচাৰ 150 এইখনৰ দামটোনো কিমান এইখনৰ দাম হ'ব আপোনাৰ 1,20,000 পাপা সেইখন নালাগে 220খনকে লোৱা নাই তই এইখনৰ কিমান দাম ভাইটি সেইখনকে দিয়া ঠিক আছে দাদা পা তেতিয়াহ'লে সেইখনকে আৰু এইখনকে লওঁ দেই তোক মই এতিয়া মনপচন্দৰ বাইক ক'ৰপৰা দিম মেট্ৰিক পাছ কৰিলে লৈ দিম বাৰু হ'ব দিয়া লোৱা মোক চলাব দিলেই হ'ল আৰু তেতিয়াহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ ইতিমধ্যে গম পাইছে নহয় পাপাই 150 পালচাৰ এখন লৈছে মই কিন্তু 220খন ল'বলৈ কৈছোঁ কিন্তু নল'লে এতিয়া এখনকে চলাব লাগিব আৰু তেতিয়াহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব